বইলাৰটো লাংটা কৰি কাবাই মাংস বনাই আছে এ যাব কাৰণে ওলাইছো দাম বহুত বেছি গুড মৰ্নিং গাইজ পুনৰ এটি মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু যোৱাকালি আহি চিধাই খানা চানা খাই আৰু শুই থাকিলো ভিডিঅ' কৰিব লগা নহ'ল সেইকাৰণে আজি হৈছে নেক্সট ব্লগ নেক্সট দিনটো আৰু এতিয়া আছোহি চুমুহঁতৰ ঘৰত এতিয়া চাহটো খাই লওঁ আৰু এইফালে কাম কৰি আছে মোক কাম কৰা ভিডিঅ' নাই দেখুৱাই বুলি কৈ আছে নহয় এতিয়া কাম কৰা ভিডিঅ' প্ৰথমতে দেখুৱাই লওঁ ক'ত আছে কাম কৰা ল'ৰাজন কাম যেতিয়া কৰে হেনো তেতিয়া সময়ত তেখেতে ভিডিঅ' নকৰ বুলি কৈছে আকৌ সেইকাৰণে কাম কৰাটো দেখুৱাই দিছোঁ আৰু ইমান কাম কৰে বোলে ল'ৰাজনে দেই মাতে নুফুটে আকৌ অথনিবা মাত ফুটি আছিলে মানে কি হৈ আছিলে এইবোৰ নেদেখা নহয় ব্ৰইলাৰটো লাংটা কৰি দিলি ব্ৰইলাৰ হয় নে হা ব্ৰইলাৰ হয় ন এতিয়া এইফালে পানী গৰম কৰি আছে বনাম সোনকালে সোনকালে খাই যাম সুধি আছে নহ'লে আমাক খেদাব বুকুখন অঁ খাই ভাল পোৱা নাই সেইটো কৈ দে মোৰ ফেভাৰিট মাংস এইটো মানে এটি মোক ভিডিঅ' লাইক কমেন্ট অলপমান দি দিব আকৌ আৰু খালে ৰখ মানুহে খাব কিন্তু আলু ফ্ৰাই কৰি আছে মাংস বনাবৰ কাৰণে এইফালে মাংস কাটি আছে ধুনীয়াকৈ এইফালে আছে পিঁয়াজ বিলাহী এইফালে আছে খুন্দনাত কিবা কিবি দি আছো আৰু খুন্দনা নহয় আৰু গিলাচত মই এতিয়া চাহ আহি গ'লে এয়া ধুনীয়াকৈ দি দিছে মায়ে ৰাতিপুৱা ব্ৰেকফাষ্টত কোনোবাই পিঠা খায় কিবা খায় ব্ৰেড চেড খাই আমি মাটি কঁঠাল খাওঁ গংগাবাই মাংস বনাই আছে দেই মাংস আলু আৰু বিলাহী বনাইছে ন মজাকে বনাই কিন্তু গংগাবাই চশমা ওপৰত উঠাই লৈছে ৰাইজ দেখিছে নহয় জুমি জুমি চাই গৈছে এতিয়া চশমা ওপৰত কণা যে কণা মানুহ এনেকে প্ৰব্লেম পিন্ধা মানুহৰ ইনচাল্ট আছে নাই একো নাই এইটো কি চাংঘৰত বনাইছে আমাৰ গংগাবাই ধুনীয়াকে হেল্পাৰ অভাৱ নাই হেল্পাৰ অভাৱ নাই খালি অভাৱ আছে ই আছে এনে হেল্পাৰ নহয় খালি দেই খোৱা ইউ বনালে নহয় বহুত বনালে কালি বনাইছে জানো নাই ই অকল টেষ্টি লৈ থকা বনালে কালি বনাইছে আৰু সবে ভাত সুচি খাইছে কিন্তু কালি মজা লাগিছিল কিন্তু কালি সবে সুচি খাইছে দেই ভোক লাগি আছিল চাগে ধৰ কি লৈছ মানে অলপ বাৱে লৈছ মানে হকে ওলোৱা নাই কমকে ওলোৱা নাই মাংসটো কোন এবাৰ চেক কৰচোন ট্ৰাইটো মাংস ৰেডি হোৱাৰ লগে লগে টিপটিৰে এসাঁজ যেতিয়া খাবৰ কাৰণে লৈছোঁ ৰাতিপুৱাৰ টাইমত আৰু সোনকালে খাই যাওঁ বুলি ভাবিছোঁ কাৰণ ডিউটি আছে বুলি আপোনালোকক জনাইছিলোঁৱে আৰু এতিয়া কালিৰ মাছ অলপমান আছিলে সেইটো অলপমান লৈ লৈছোঁ লগত আছিলে মাংস খাবৰ কাৰণে ওলাইছোঁ এতিয়া গাড়ী ৰেডি হৈ গ'ল এতিয়া টাইম হৈছে 10:30 আমি গোটেইকেইজনীয়ে ওলাই ৰেডি হ'লোঁ ধুনীয়াকৈ এতিয়া ওলাই যামগৈ এয়া চুমুহঁতৰ ঘৰৰ পৰা মা আছে এতিয়া আমি বগীবিলত আছো চয়নিকা ৰিলছ বনাইছে আৰু চুমু আমি কমলাৰ ভিতৰতে খাই আছো ন গাড়ীৰ ভিতৰতে যাব মন নাই আজি এনো ৰিলছ নবনাই ৰিলছ ষ্টাৰ হয় এহেঁতি ই আৰু চয়নিকা কিন্তু এহেঁতি দুটা আজি নাই যোৱা কাৰণ আমাৰ দেৰি হ'ব যে ডিব্ৰুগড় যাবৰ কাৰণে আৰু ই নামিলে বহুত দিগদাৰ হ'ব কাৰণ বহুত সময় পাৰ হ'ব সেইকাৰণে তই নেলাগে যাবলৈ কাৰণে বুলি ক'লোঁ এতিয়া থুলুৱে কেমেৰা ধৰি দিছে বৰ্তমান বগীবিলৰ ব্ৰিজৰ ওপৰতে আছোঁ কুৱাখন মাৰি দিওঁ নহ'লে সিহঁতক কষ্ট হৈছে ডিব্ৰুগড় সোমালোঁ এতিয়া ইউনিভাৰ্চিটি জ্যোতি বাস্তৰা কপৰা দেখো দেখো বগীবিল নপাওঁতে সময়ত আমি বজাৰো কৰিলোঁ কমলা চমলা কিবা কিবি কিনিব আছে এইবোৰ কিনিলোঁ ডিব্ৰুগড় পাইছোঁ 12টা বজিছে এতিয়া ৰুম পোৱা হয় নাই মই আৰু আধা ঘণ্টামান লাগিব চাগে এতিয়া কি হয় কিমান দেৰি লাগে দাম বহুত ডিব্ৰুগড় আমি অন্য জেগাতকৈ ডিব্ৰুগড়ত বেছি পাওঁ এবাৰ আমাৰ ৰুমলৈ পাওঁতে মিনিমাম আধা ঘণ্টা লাগে কাৰণ ইমান গাড়ী টিকটক বনাই আছে ৰিলছ আৰু ইয়াৰ ইনষ্টাগ্ৰামৰ ৰুমত আহি পোৱাৰ লগে লগে চিধা ডিউটিলৈ গ'লোগৈ আৰু ঘূৰি অহাৰ পিছত মাংস অলপমান লৈ আহিছিলোঁ তাকে অকণমান বনাই খালোঁ ৰাতিলৈ আমাৰ ইয়াৰ মাংস আৰু অৰুণাচলৰ মাংসৰ মাজত বহুত ডিফাৰেঞ্চ আছে অৰুণাচলৰ মাংসবোৰ কিছুমান মানে তিতা মানে অনুভৱ লাগে খোৱাৰ পিছত একচুৱেলি ঠাইবোৰ বেলেগ বেলেগ হোৱাৰ বাবে আমাক তেনেকুৱা অনুভৱ লাগিলে চাগে শেষত এইফালে চাইডে ভণ্টিয়ে বনাই থৈছিলে বেঙেনা ফ্ৰাই